assalamu alaikum মোৰ মৰমৰ ভাই বন্ধুসকল আমি এতিয়া ৰাওনা হলো এখন জাগাৰ পৰা আন এখন জাগালৈ তো এইটো হৈছে শ্বিলংৰ মেঘালয়া জাগা এইবিলাক মেঘালয়া জাগাৰ হিলছ বিলাক চাই আপোনালোকে ভাল পাব এইটো কাৰণত ভিডিঅ' এটা লৈ আৰম্ভ কৰিলো ভিডিঅ'টো লাষ্টলৈকে চাওক তেতিয়া আপোনালোকৰ ভাল লাগিব এইটো চাওক এইবিলাক জাগা চাই পেলাই কি ভাল লাগে এইটো ৰাস্তাৰ পৰা আমি গৈ আছো এইবিলাক গছ-গছনি একদম বহুত ভাল লাগে আপোনালোকে এবাৰ আহি চালে গম পাব এইটো ৰাস্তাবিলাক চাই পেলাই কি ভাল লাগিছে ইয়াত ৰাস্তাৰ কাষে কাষে এই শিল বালিৰ কাম কৰি আছে মেইন ৰোড বনাবলৈ তো আমি এতিয়া গৈ আছো এইটো মেঘালয়া জাগাৰ কি স্মিট জাগা বুলি কয় এই স্মিট জাগাটোত গৈ আছো আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাওক আৰু ভাল ভাল পাহাৰ পৰ্বতবিলাক দেখাম আপোনালোকক যাতে আপোনালোকে চাই বহুত ভাল পায় আৰু মনত আনন্দ আহে এই টাৰ্ণিংবিলাক চাই পেলাই কি ভাল লাগিব আপোনালোকে ভিডিঅ'টো একদম নতনাকৈ লাষ্টলৈকে চাব তেতিয়া আপোনালোকৰ মনত কিবা এটা ফিলিংছ আহিব পাহাৰ পৰ্বতবিলাক চালে মনত কিবা এটা ফিলিংছ আহে যাতে ময়ো যাব পাৰোঁ মোৰো যাবলৈ ইচ্ছা যায় এনেকা এটা ফিলিংছ আহে এইটো কাৰণত আপোনালোকৰ কাৰণত মই এটা ভিডিঅ' আৰম্ভ কৰিলোঁ তো ভিডিঅ'টো নতনাকৈ লাষ্টলৈকে চাওক তো বলক আমি বেছি কথা নকৈ পেলাই ভিডিঅ'টো আৰম্ভ কৰোঁ আমিনো কি ক'ম ভাই ল'ৰা মানুহৰ জীৱন মানে কি ক'ম আজি আছো কালি নাই মানে মৃত্যুৰ কথা বাদ দি পেলাই আমি ৰাওনা হৈছোঁ বহুত দূৰ দূৰলৈকে জাগাত যাতে আপোনালোকৰ মনৰ আশা পূৰণ কৰিব পাৰোঁ যিবিলাক জাগা আপোনালোকে দেখা নাই সেইবিলাক জাগা যাতে আপোনালোকক ভালদৰে দেখাব পাৰোঁ এতিয়া চাওক আমি এই পাহাৰৰ কাষে কাষে এই ৰাস্তা মেইন ৰোড দি গৈ আছোঁ এইটো ক'ত গৈ পাব কি কথা কি নাই আমি একো নাজানো নিচিনো তো আমি গৈ আছোঁ আপোনালোকক এই ভিডিঅ'টো দেখাই পেলাই মোৰ ভাল লাগিছে আপোনালোকৰ ভাল লাগি আছে নাই সেইটো মই নাজানো এই চাওক মেইন ৰোডৰ কাষেদি গছ-গছনি এইবিলাক চাই পেলাই কি আনন্দ লাগে আপোনালোকে যদি ঘৰত বহি বহি আপোনালোকে এই মেঘালয়া জাগাটোত আহক আহি পেলাই ফুৰক গছ-গছনিবিলাক চাওক পাহাৰ পৰ্বতবিলাক চাওক তেতিয়া কি আনন্দ লাগিব কি ভাল লাগিব আপোনালোকে নিজেই গম নাপাব এই ৰাতিপুৱা উঠি পেলাই যেতিয়া পাহাৰ চিৰি কৰি আৱাজটো যেতিয়া কাণত আহিব আপোনাৰ কেনেকুৱা ফিলিংছ আহিব মানে আপুনি নিজেই গম নাপাব যে মই কোনটো জাগাত আছো কি জাগাত আহিলো সেইটো কাৰণত আপোনালোকে এই ভিডিঅ'টো চাই পেলাই যদি ভাল পায় আৰু যদি এনেকা ভিডিঅ' চাব বিচাৰে কমেন্ট কৰি জনাব আৰু যদি বেয়া লাগে তেনেহ'লে মোক কমেন্ট কৰি জনাব আৰু ভাল ভিডিঅ' বনাব চেষ্টা কৰিম আৰু আপোনালোকে ভাল জায়গা দেখাবৰ কাৰণত চেষ্টা কৰিম আপোনালোকৰ চবৰে ওচৰত মোৰ এটাই কামনা থাকিল আপোনালোকে যাতে মোক ভালকৈ দোৱা কৰে মই যাতে আকৌ ভালে ঘৰলৈ উভতি আহিব পাৰোঁ মই এই মেঘালয়া জাগাটো আপোনালোকক দেখাই পেলাই যাতে মই ঘৰলৈ উভতি আহিব পাৰোঁ তো গতিকে আপোনালোকে এই ইমানখিনি ভিডিঅ' চোৱাৰ কাৰণত থেংক ইউ আৰু অকণমান ভিডিঅ' আছে আপোনালোকে নতনাকৈ লাষ্টলৈকে চাব আৰু ভাল জাগা আছে আপোনালোকক দেখাই আছোঁ তো ভিডিঅ'টো আৰু বেছি কথা নকৈ পেলাই মই সোনকালে আৰম্ভ কৰোঁ আৰু লাষ্টত গৈ পেলাই আপোনালোকৰ লগত কেইটামান কথা ক'ম তো বলক আমি সোনকালে গুচি যাওঁ এতিয়া আমাৰ এই মানুহৰ ঘৰ দুৱাৰবিলাক চাই পেলাই অলপ মনত এটা সাহস আহিল আৰু মনত এটা ভাল লাগিল যাতে ইয়াত কিবা এটা হ'লে যাতে আমি অলপ আশ্ৰয় ল'ব পাৰোঁ ইয়াত মানুহৰ এই ধান খেতিবিলাক চাই ভাল লাগি আছে আৰু এই ঘৰ দুৱাৰবিলাক চাই পেলাই অলপ ভাল লাগি আছে যিহেতু আমি ইমান সময় আহিলোঁ মানুহৰ ঘৰ দুৱাৰ একো নাছিলে অকল মানে পাহাৰ পৰ্বত এইবিলাকে আছিলে এইটো চাওক এই সৰু সুৰা ৰাস্তাত ইমান ডাঙৰ গাড়ী আহি আছে এনেকুৱা আপ আছে গাড়ীবিলাক উঠিব নোৱাৰে এনেকুৱা জাগা হয় আৰু এইবিলাক চাওক এনেকুৱা ৰাস্তা আপোনালোকে আৰু ক'ৰবাত চাইছে নেকি মোক কমেন্ট কৰি জনাব
এইটো চাওক ৰাস্তাৰ দুই কাষেদি জংঘল কাজিৰঙাৰ ৰাস্তাৰ নিচিনা লাগি আছে। এই ৰাস্তা দি যাবলৈ ভয়ো লাগি আছে, হয়তো কিবা যদি ওলাই বা তেনেকুৱা মানে এটা ভয় অনুভৱ হৈ আছে। আপোনালোকে মোক ছাপোৰ্ট কৰি আছে বা মোৰ এটা সাহস হৈ আছে যাতে আপোনালোকৰ মৰম ভাল পোৱা পাই পেলাই মোৰ অলপ মনটো মানে সাহস পাইছে। তো গতিকে মোৰ মানে মনত এটাই আশা আছে যে মোৰ তেনেকৈ একো নহয়, মই ভালে ভালে যাতে যাব পাৰোঁ, সেইটোৱে ভাল লাগি আছে। আপোনালোকে চবে দোৱা কৰি আছে, মোৰ আশীৰ্বাদ দি আছে, সেইটো কাৰণে ভাল লাগিছে। তো এইটো চাওক, এই ৰাস্তাৰ ৰাইট চাইডত মানুহৰ মানে কিবা খেতিবিলাক দেখা গৈ আছে। এই খেতিবিলাক চাই পেলাই অলপ ভাল লাগি আছে। আৰু আমি এই পাহাৰৰ কাষে ৰাওনা হৈ আছোঁ। আমি আৰু আগলৈকে যাম। তো ইয়াত আমি অকণমান ৰেষ্ট ল'ম, ৰেষ্ট লৈ পেলাই কেইটামান কথা কৈ আছোঁ বলক। ইয়াত ৰখি পেলাই বহুতেই আনন্দ লাগি আছে, কাৰণ ৰাস্তাটো বহুত ফ্ৰী আৰু দুই কাষেদি জংঘল, আৰু এই ওপৰৰ পৰা আমি তললৈকে ভিডিঅ' কৰি আছোঁ। ইমান ডাউন মানে তলত পৰিলে আৰু বিচাৰি পোৱাটো বহুত মুস্কিল। তো গতিকে গাইছ, আমি ভিডিঅ'টো ইমানলৈকে সমাপ্ত কৰিলোঁ। তো গতিকে মোৰ কাৰণে দোৱা আৰু আশীৰ্বাদৰ কামনা থাকিল। খুদা হাফিজ, assalamu alaikum।